Hey friends, welcome back to my channel. আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই এটা সিম্পল কেকৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰিছোঁ ভাল লাগিব আপোনালোকৰ। আৰু এইটো অতি সহজ আৰু ইয়াক বেছি বস্তু দৰকাৰ নহয়। আৰু এইটো সকলোৱে ঘৰত বনাব পাৰিব। অতি সিম্পল আৰু যিকেইটাৰ বস্তু দৰকাৰ প্ৰয়োজন হয় আমাৰ গোটেইকেইটাৰ বস্তু ঘৰত এভেইলেবল থাকে সদায় চবৰে ঘৰতে পোৱাই যায় গিটাৰ বস্তু আৰু এইটো কেক বনাবলৈ বেছি টাইমো নালাগে আপোনাৰ বেছি কষ্টও নহয় আৰু চাওঁ আহক কেকটো মই কেনেকৈ বনালোঁ তাৰ কাৰণে লৈছিলোঁ মই ময়দা চেনি গাখীৰ আৰু কোকো পাউডাৰ আৰু বেকিং পাউডাৰ বেকিং সোডা মই ইয়াত চেনি আধা কাপ লৈছোঁ ডাঙৰ চাহ খোৱা কাপে প্ৰথমতে মই ইয়াত ৰিফাইন তেল দিলোঁ আধা কাপ ৰিফাইন তেল লৈছিলোঁ মই বাটিত সব উলিয়াই ৰাখিছোঁ আৰু ইয়াতে চেনি দিছোঁ চেনিখিনি আপোনালোকে পিচিও ল'ব পাৰে মই এইখিনি গোটাকৈ লৈছোঁ আৰু এইখিনি মই তেলৰ লগত ভালদৰে মিলাই ল'ম ৰিফাইন তেল লৈছোঁ আপোনালোকে ইয়াত বাটাৰ ল'ব পাৰে বাটাৰ দিলেও বেয়া নালাগে খাই বাটাৰ দিলে মানে আপোনালোকে 90 টকাৰ যিটো বাটাৰ পেকেট আহে গোটেইটো দিব পাৰে ইয়াত আৰু এতিয়া মই এই ময়দাখিনি ভালকৈ চালি ল'ম ময়দাখিনি আপোনালোকে সদায় কেক বনালে চালি ল'ব তেতিয়া কেকটো ভাল হয় আৰু সফ্ট হয় এতিয়া ভালকৈ ময়দাখিনি ইয়াত চালি ল'ব এয়া মই গোটেইখিনি ময়দাৰ দিলোঁ এক বাটিৰ ময়দাৰ দিছোঁ ডাঙৰ কাপে 1 কাপ ময়দাৰ হৈছে ইয়াত আৰু গোটেইখিনি মিলাই ল'ব চেনিৰ লগত এয়া এনেকুৱা হৈ গ'ল দেখিবলৈ অকমান মানে শুকান নিচিনা হৈছে এতিয়া অলপকৈ ইয়াত মই গাখীৰ মিলাই থাকিম গাখীৰখিনি লাহে লাহে মিলাই থাকিব আপোনালোকে আৰু চেনিখিনি এনেকুৱাকৈ মিলাব যাতে চেনিটো ইয়াত গলি যায় ভালকৈ আৰু অকমান গাখীৰ দিব বেটাৰটো বেছি ডাঠ নকৰিব আৰু বেছি পনীয়াও কৰিব নালাগে ইয়াত মই বেকিং পাউডাৰ আৰু বেকিং সোডা দি দিলোঁ আৰু সেইখিনিৰ লগত আৰু থকা গাখীৰখিনিও লগতে মিলাই দিলোঁ গাখীৰ মই আধা কাপ লৈছোঁ চাহ খোৱা কাপে এইখিনি ধুনীয়াকৈ বনাই ল'ব আৰু ইয়াৰ কেকৰ বেটাৰটো এনেকুৱা হ'ব লাগিব বেছি পাতলাও নকৰিব আপোনালোকে আৰু বেছিকৈ ডাঠো নকৰিব এয়া চব এনেকুৱা হ'ব লাগিব ইয়াৰ বেটাৰখিনি ভালকৈ মিলাই ল'ব 10 মিনিট সময় আপোনালোকে হাতেৰে এনেকৈ মিলাই ল'ব আপোনালোকৰ যাৰ মেচিন আছে হেণ্ড ব্লেণ্ডাৰ আছে সিহঁতি হেণ্ড ব্লেণ্ডাৰ দি মিলাব পাৰে আৰু ঘৰত হ'লে চামুচ এখন দিও হ'লেও আপোনালোকে এইটো কেকৰ বেটাৰটো বনাই ল'ব পাৰে আৰু এইখিনি হৈ গৈছে এতিয়া মই এটা বাউল লৈছোঁ ইয়াত মই দুভাগ কৰি ল'ম এইখিনি মই কোকো পাউডাৰ দি দিলোঁ ইয়াত দুটা ভাগ কৰিলোঁ আধাটোত মই কোকো পাউডাৰ মিক্স কৰি ল'লোঁ কোকো পাউডাৰখিনি ভালকৈ মিলাই ল'ব আপোনালোকে এতিয়া আধাটো মই বগাকৈ ৰাখিছোঁ আধাখিনি কোকো পাউডাৰ দি মই এনেকৈ বনাই লৈছোঁ এতিয়া দেখিছে এইখিনি এনেকুৱাকৈ ৰাখিব আপোনালোকে আৰু অকণমান বেছি লিকুইড কৰি দিব এতিয়া মই এটা এনেকুৱা এইটো চব্জি বনোৱাৰ কেৰাহী বুলি ক'ব পাৰি চচৰ টাইপৰ মই ইয়াত বনাইছোঁ কাৰণ কেলৈ যিটো কেক টিং আছে সেইটো বহুত ডাঙৰ হয় সেইকাৰণে মই এইটো ইউজ কৰিছোঁ আজি ইয়াত মই এচামুচ ময়দাৰ গাখীৰৰ বেটাৰটো দি দিছোঁ আৰু এইখিনি অলপমান থেকেচি এনেকৈ মিলাই ল'ম যাতে বহল হৈ যায় আপোনালোকে বেছি পনীয়া কৰিলে এইটো বাগৰি যোৱা চান্স থাকে সেইকাৰণে আপোনালোকে ইয়াৰ বেটাৰখিনি এনেকুৱাই হ'ব লাগিব সি নিজে বহল হৈ যাব আৰু অলপ বেকা বেকি কৰি দিব যিটো কেক টিং ল'ব তাত আপোনালোকে অলপ কেক টিংটো অলপ বেকা কৰি দিব আৰু ইয়াতে মই এতিয়া কোকোৰ পাউডাৰ দিয়া বেটাৰখিনি অকণমান মাজত দি দিছোঁ আপোনালোকে কোকো পাউডাৰ নাথাকিলে চকলেট দিবও পাৰে ময়দাৰ লগত মিলাই চকলেট দিলেও খাই ভাল লাগে আকৌ এতিয়া মই ময়দাৰ যিটো বেটাৰ গাখীৰৰ লগত থকা সেইটো দিছোঁ মাজতে এনেকৈ মই লেয়াৰ বাই লেয়াৰ বনাই গৈ থাকিম আৰু এনেকৈ থেকেচি বহল কৰি গৈ থাকিম
এয়া মই 6টামান লেয়াৰ দিলোঁ। এয়া এনেকুৱা হৈ গ'ল, গোটেইখিনি ৰেডি হৈ গ'ল। আৰু ইয়াত মোৰ বেছিকৈ বগা বেটাৰখিনি বেছি পৰাৰ কাৰণে এইটো দেখিব এনেকুৱা হৈ গ'ল। আপোনালোকে পাৰিলে কমটি দিব। এতিয়া এডাল টুথপিকৰ সহায়ত মই এইটো এটা ডিজাইন বনাবলৈ চেষ্টা কৰিম। কাৰণ কেলৈ মোৰ বগাৰ যিটো গাখীৰৰ আৰু ময়দাৰ বেটাৰ আছিলে সেইটো বেছিকৈ হৈ গ'ল কাৰণে ডিজাইনটো ভালকৈ ওলাই পৰা নাই। আপোনালোকে পাৰিলে বগাৰ বেটাৰখিনি কমটিকৈ ৰাখিব আৰু বেছিকৈ জোকাৰি নিদিব যাতে বহল হৈ যায়। তথাপিতো দেখিব বেয়া হোৱা নাই, এইটো এটা কিবা এটা ডিজাইন হৈছেগৈ। আৰু এনেকৈ টুথপিকডাল প্ৰথমতে উল্টা চিধাকৈ বিপৰীত দিশৰ পৰা টানি টানি দিব আপোনালোকে। এটা চিম্পুল ডিজাইন হৈছে, কিন্তু ইয়াতকৈ ডিজাইনটো ওপৰৰ ডিজাইনটো ভাল হয়। মই এখন কেৰাহী গৰম কৰি ৰাখিছিলোঁ 10 মিনিটৰ আগতে। এতিয়া মই ইয়াতে এইটো বহাই দিম আৰু মই ঢাকি দিম 40 মিনিটৰ কাৰণে। আপোনালোকে কেৰাহীত আৰু প্ৰেছাৰ কুকাৰত বহালে সদায় 40 মিনিট সময় ৰাখিব আৰু এখন গধুৰ কাঁহীৰ ওপৰত দি দিব বা গধুৰ কিবা ঢাকন দি দিব। এতিয়া 40 মিনিট হৈছে। এয়া মই কেকটো চাইছোঁ, বহুত ভালেই লাগিছে আৰু ভালেই হ'ল। ডিজাইনটো খালি ওপৰৰ ডিজাইনটো বহুত ভালকৈ নোলালে, কাৰণ কেলৈ ওপৰত বগা বেটাৰখিনি বেছি ওলাই পৰিলে। মই এডাল টুথপিকৰ সহায়ত চেক কৰি চাম। এয়া দেখিছে, ইয়াতে এতিয়া টুথপিকডাল ওলাই গৈছে আৰু একো লাগি অহা নাই, তাৰমানে আমাৰ কেকটো ৰেডি হৈ গৈছে। এতিয়া কেকটো ঠাণ্ডা হ'বলৈ দিম আৰু 10 মিনিটৰ পিছত মই এইটো আপোনালোকৰ আগত কাটি দেখাম। আৰু এয়া কেকটো ঠাণ্ডা হৈছেগৈ। এতিয়া ইয়াৰ ছাইডৰ পৰা এইবিলাক লাহেকৈ এৰি গৈছে, আপোনালোকে দেখিছে। যিটো চচত মই এইটো বনাইছিলোঁ ছাইডেদি এৰি গৈছে। তথাপিতো এবাৰ চাইছোঁ ক'ৰবাত লাগি ধৰি আছে নেকি। আৰু এইটো ঠাণ্ডা হ'লে নিজেই অট'মেটিক এৰি আহে। ইয়াৰ তলৰ ছাইডটো এনেকুৱা হ'ল, এয়া আপোনালোকে দেখিছে। তলৰটো এনেকুৱা হৈ থাকিলে কোকো পাউডাৰ যিটো পেষ্ট বেছিকৈ ওলাই গ'ল তললৈ। আৰু এইটো ছাইডটো এনেকুৱা হ'ল। আপোনালোকে 40 মিনিট ৰাখিলে আপোনালোকৰ কেকটো এনেকুৱা ৰঙচুৱা কালাৰ আহি যাব। খালি আপোনালোকে কেকটো অলপমান সময় ঠাণ্ডা হ'বলৈ 10 মিনিটৰ সময় দিব। মই ভিতৰতো আপোনালোকক কাটি দেখাইছোঁ, ভিতৰটো কেনেকুৱা হৈছে। ইয়াৰ ওপৰৰ ডিজাইনটো আৰু ভাল হ'লহেঁতেন, মোৰ অকণমান গণ্ডগোল হ'ল। আৰু নেক্সট টাইম যদি মই আকৌ এইটো ৰেচিপি লৈ আহোঁ, নিশ্চয় ভালকৈ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। কিন্তু ভিতৰৰখিনি বহুত ধুনীয়া হৈছে, তাৰ ডিজাইনটো ভাল হৈছে। এয়া দেখিছে কিমান ধুনীয়া ডিজাইন উঠিছে ভিতৰত। এয়া এইটো বহুত ছফ্ট হৈছে, এয়া দেখিছে বহুত ছফ্ট হৈছে। আৰু আপোনালোকে দেখিলে বেছি বস্তু দৰকাৰ নহ'ল। মই ইয়াত কণী চণী একো ব্যৱহাৰ কৰা নাই আৰু ৰিফাইন অইলতে বনালোঁ। আৰু ইয়াত মই একো ভেনিলা এচেঞ্চ একো ইউজ নকৰিলোঁ। আপোনালোকৰ আছে যদি দি দিব পাৰে বেটাৰখিনিৰ লগত মিক্স কৰি। এতিয়া এইটো কিমান স্পঞ্জি হৈছে আপোনালোকে নিশ্চয় দেখিছে। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিলে